নমস্কাৰ বন্ধুসকল পুনৰবাৰ এনে ব্লগৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 500 গ্ৰামৰ বেংগ তেৰেমেৰে কুৰকুৰিৰ বিষয়ে। এটা কাৰ্টনত কিমান পেকেট আছে, হোলচেল প্ৰাইচ কিমান, ৰিটেল লাভ কিমান হয়, সকলো তথ্য। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে বেংগ তেৰেমেৰে কুৰকুৰিৰ এটা সম্পূৰ্ণ কাৰ্টন। আমি প্ৰথমতে নেট কোৱান্টিটি চাই লম। এই কাৰ্টনটোত মোৰ নেট কোৱান্টিটি আছে প্ৰায় 4.68 কেজি। মুঠ পেকেট আছে 240টা অৰ্থাৎ 20 ডজন। কুৰকুৰি কিনাৰ আগতে সদায় মনত ৰাখিব প্ৰডাক্টক তাৰিখটো ভালদৰে চাই ল'ব লাগে, কিয়নো ইয়াৰ হেল্প লাইফ সাধাৰণতে মাত্ৰ 3 মাহ থাকে। ৰিটেল হোলচেল হিচাপত এটা পাতাৰ দাম প্ৰায় 54 টকা, মাত্ৰ 6 টকা লাভ হয়। এই কুৰকুৰি ভাৰতজুৰি যথেষ্ট ভাল, প্ৰায় সকলো দোকান আৰু ঠাইতে সহজে পোৱা যায়। আৰু কাৰ্টন হিচাপে কিনিলে কাৰ্টনৰ হোলচেল প্ৰাইচ প্ৰায় 1000 টকা। গোটেই কাৰ্টনটো ৰিটেলত বিক্ৰী কৰিলে প্ৰায় 1200 টকা ওলায়, অৰ্থাৎ এটা কাৰ্টনত প্ৰায় 200 টকা লাভ হয়।